নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছোঁ বক্তৃতা প্ৰতিযোগিতাত কেনেকৈ অংশগ্ৰহণ কৰে অথবা বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে কোনকেইটা কথাৰ ওপৰত বেছিকৈ গুৰুত্ব প্ৰদান কৰিব লাগে। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ এই ভিডিঅ'টো বিশেষকৈ যিসকল ব্যক্তিয়ে কেতিয়াও বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই অথবা নতুন প্ৰজন্মৰ যিসকল উঠি অহা ল'ৰা ছোৱালী আছে অথবা যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল ব্যক্তিয়ে একেবাৰে ভাষণ দি পোৱা নাই বা ভাষণ দিবৰ কাৰণে ভয় কৰে, মই তেখেতসকলক সহায় কৰিবৰ কাৰণে সাহস দিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। যদি আপুনি বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভাবিছে তেতিয়াহ'লে প্ৰথমে যদি আপুনি এগৰাকী সুদক্ষ বক্তা হিচাপে যদি আপুনি আপোনাৰ পৰিচয় দিব বিচাৰে তেতিয়াহ'লে প্ৰথমতে যিসকল শ্ৰোতা থাকিব, যিসকল বিচাৰক থাকিব তেখেতসকলৰ মন জয় কৰিব লাগিব। আপুনি শ্ৰোতাসকলৰ সমাদৰ লাভ কৰিব লাগিব আৰু আপোনাৰ যি আৰম্ভণি, বক্তব্যৰ আৰম্ভণি খুব সুন্দৰ হ'ব লাগিব। যদি আপুনি সুন্দৰভাৱে যদি উপস্থাপন কৰে তেতিয়াহ'লে শ্ৰোতাসকলৰ মন জয় কৰিব পাৰিব। আপুনি যেতিয়া বক্তব্য আৰম্ভ কৰিব তেতিয়া কথাখিনি খুব লাহে লাহে আৰম্ভ কৰিব আৰু আপোনাৰ শব্দ আৰু বাক্যবোৰ ভাল হ'ব লাগিব। আপুনি যদি বক্তব্য প্ৰদান কৰোঁতে যিকোনো এটা জটিল বিষয়ৰ ওপৰত বা গভীৰ বিষয়ৰ ওপৰত যদি আপুনি ভাষণ প্ৰদান কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি সৰলৰ পৰা আৰম্ভণি কৰিব লাগিব। যেতিয়া আপুনি সৰলৰ পৰা আৰম্ভণি কৰিব তেতিয়া শেষৰ পৰ্যায়ত আপুনি যিখিনি ক'বলগীয়া কথা বা যিখিনি বিষয় থাকে, যি গভীৰ বিষয় থাকে সেই বিষয়খিনি লাহে লাহে যদি আপুনি উপস্থাপন কৰে আপুনি শ্ৰোতাসকলৰ মন জয় কৰিব পাৰিব। যেনেকৈ উদাহৰণ দিবৰ কাৰণে মই ক'লোঁ যে যেতিয়া আপুনি জিমত প্ৰথম যাব তেতিয়াহ'লে আপোনাৰ যিখিনি শৰীৰত যিখিনি আপোনাৰ শক্তি আছে বা সামৰ্থ্য অনুযায়ী আপোনাক ৱেইট উঠাব দিয়ে বা ওজন উঠাব দিয়ে, ঠিক তেনেদৰে বক্তব্য যেতিয়া আপুনি প্ৰদান কৰিব তেতিয়া আপোনাৰ শাৰীৰিক ভংগীমা, আপোনাৰ কথা কোৱাৰ টিউন বা আপুনি যিবোৰ শব্দ ব্যৱহাৰ কৰিব সেই শব্দবোৰৰ ওপৰত যিসকল বিচাৰক থাকিব তেখেতসকলে কথাখিনি খুব সূক্ষ্মভাৱে তেখেতসকলে পৰ্যবেক্ষণ কৰিব। আৰু মই ভাবোঁ আপুনি যদি খুব শুৱলাকৈ আৰু লাহে লাহে কথাখিনি কয়, বেছি দীঘলীয়া কৰিব নালাগে। যদি বেছি দীঘলীয়া বক্তব্য আপুনি ৰাখিব যায় হয়তো প্ৰথম পৰ্যায়ত আপোনাৰ ক'ৰবাত ভুল হ'ব পাৰে, যিহেতু আপুনি প্ৰথমবাৰৰ বাবে বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। সেইকাৰণে আপুনি খুব কম সময়ৰ ভিতৰত আপুনি যাতে খুব সাৱলীল বক্তব্য প্ৰদান কৰিব পাৰিব আৰু শ্ৰোতাসকলৰ যাতে আপুনি দৃষ্টি আকৰ্ষণ কৰিব পাৰে, তেতিয়াহ'লে মই ভাবোঁ আপুনি এগৰাকী ভাল বক্তা হিচাপে বিচাৰক মণ্ডলীৰ দৃষ্টিত আপুনি আহিব। এটা ৰিচাৰ্চৰ মতে ভাষণ ডিপেণ্ড কৰে 55% বডি লেংগুৱেজৰ ওপৰত, নিজৰ শাৰীৰিক যি ভংগীমা সেই শাৰীৰিক ভংগীমাৰ ওপৰত, আৰু 38% ডিপেণ্ড কৰে কথা কোৱাৰ সুৰৰ ওপৰত। আপুনি যি কথা কোৱাৰ টিউন আছে সেই টিউনৰ ওপৰত ডিপেণ্ড কৰে 38%, আৰু 7% ভাষণ ডিপেণ্ড কৰে আমি ভাষণ দিওঁতে যিবোৰ শব্দ ব্যৱহাৰ কৰোঁ সেই শব্দবোৰৰ ওপৰত ডিপেণ্ড কৰে। তেতিয়াহ'লে ভাষণ মূলতঃ এই তিনিটা বিষয়ৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া কথাটো হ'ল, যিহেতু আমি যিকোনো ভাষণ প্ৰদান কৰাৰ আগমুহূৰ্তত বহু এনেকুৱা ব্যক্তি আছে নাৰ্ভাছ হয় বা ভয় কৰে বা ঘৰৰ পৰা যিখিনি কথা ভাবি আহে সেই কথাখিনি ষ্টেজত উঠাৰ লগে লগে পাহৰি যায়। প্ৰথমটো আপুনি এটা কথা মনত ৰাখিব, মনত সাহস থাকিব লাগিব। যদি আপোনাৰ কনফিডেন্স নাথাকে, আত্মবিশ্বাস নাথাকে, সাহস নাথাকে তেতিয়াহ'লে আপুনি নোৱাৰিব ভাষণ দিবৰ কাৰণে। আপুনি ভুল হওক শুধৰণি হ'ল আপুনি মুক্ত মনেৰে কথাখিনি প্ৰকাশ কৰিব লাগিব। আপুনি যেতিয়া খুব খোলাখুলিকৈ কথাখিনি প্ৰকাশ কৰিব, ভুল হ'লে শুধৰণি হ'ব, কিন্তু আপুনি একেবাৰে যদি ভাষণ প্ৰদান মই কৰিব নোৱাৰোঁ বুলি মনটোক কয় তেতিয়াহ'লে আপুনি কোনো দিনেই কোনো কালতে আপুনি ভাষণ প্ৰদান কৰিব নোৱাৰিব। সেইকাৰণে মনটোক ষ্ট্ৰং কৰিব লাগিব আৰু আপুনি কথাখিনি কওঁতে খুব সুন্দৰভাৱে লাহে লাহে উপস্থাপন কৰিব আৰু শ্ৰোতাসকলে, মই ভাবোঁ আপুনি যদি আৰম্ভণি ভাল কৰে আৰু সমাপ্তি যদি ভাল কৰে, মই ভাবোঁ শ্ৰোতাসকলৰ মন জয় কৰিব পাৰিব। আৰু যেতিয়া আপুনি ভাষণ প্ৰদান কৰিব তেতিয়াহ'লে কি কৰিব, মাজে মাজে আপুনি যি সাধু কথা অথবা ষ্টৰী বা ইতিহাসৰ কিছুমান উদাহৰণ, যেনেকুৱা গীতাৰ বাণী, বহুতে যিসকল সুদক্ষ বক্তা থাকে তেখেতসকলে উদাহৰণ দি পেলাই নিজৰ বক্তব্য প্ৰদান কৰে। যদি আপুনি প্ৰথমবাৰ হয়তো আপোনাৰ ভুল হ'ব পাৰে, যদি আপুনি চেষ্টা কৰে মই ভাবোঁ আপুনি খুব সুন্দৰ বক্তৃতা প্ৰতিযোগিতাত আপুনি অংশগ্ৰহণ কৰি এক স্থান দখল কৰিবলৈ আপুনি সক্ষম হ'ব। আশা কৰোঁ আপুনি কথাখিনি মোৰ বুজি পাইছে আৰু আহি থকা দিনবোৰত যদি আপুনি বক্তৃতা
প্ৰতিযোগিতাত যদি অংশগ্ৰহণ কৰে এইখিনি কথা যদি আপুনি গুৰুত্ব প্ৰদান কৰে মই ভাবোঁ এগৰাকী সুদক্ষ বক্তা হিচাপে আপুনি আপোনাৰ পৰিচয় লাভ কৰিব ধন্যবাদ